হেই বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক বাটনটো টিপি দিব। আজি মই আছোঁ বানাৰস আৰু এইখন হ'ল ৰবিদাস পাৰ্ক আৰু দেখুৱাই থাকিম আপোনালোকক মই কি চালোঁ। বলক এয়া ৰবিদাস পাৰ্ক। ইয়াত এতিয়া এণ্ট্ৰি টিকেট ল'ম। ইয়াত এণ্ট্ৰি ফিজ 20 টকাকৈ। তাৰপিছত ইয়াত সোমাম এতিয়া। ৰবিদাস পাৰ্ক মই এতিয়া এণ্ট্ৰি কৰিছোঁ। আপোনালোকক দেখুৱাম পাৰ্কখন একেবাৰে চিম্পল হয় কিন্তু বহুত ডাঙৰ হয়। ইয়াৰ পিছত মই ক'ত যাম, কি কৰিম আপোনালোকক মই দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ডিঙিটো বুলি ভাবিয়েই লাইকটো টিপি দিব। আৰু চাওক, পাৰ্কত অহাটো মোৰ উদ্দেশ্য নাছিল, কিন্তু মোৰ উদ্দেশ্য আছিল এয়া বানাৰসৰ ঘাটলৈ অহাটো। আৰু এতিয়া মই বানাৰসৰ ঘাটলৈ আহিছোঁ। আগতে চাই থাকক মই ক'ত যাওঁ, কি কৰোঁ। এয়া গংগা ঘাট হয়, চাই থাকক আপোনালোকে। এয়া ৰবিদাস ঘাট, এয়া গংগা। মোৰ পিছফালে এয়া গংগা বৈ আছে। এয়া ৰবিদাস ঘাটলৈ মই আহিছোঁ আৰু মোৰ পিছফালে দেখিছে পানীৰ লহৰ, এয়া গংগা হয়। এইখিনি গংগা, ৰবিদাস ঘাটৰ গংগা। আগলৈ আৰু দেখুৱাই থাকিম মই ক'ত গৈছোঁ, কি কৰিছোঁ, কোনটো ঘাটলৈ গৈছোঁ। বানাৰস, কাশী বিশ্বনাথ যাক কয়, তাত কি চাইছোঁ, কি কৰিছোঁ আপোনালোকক সকলো দেখুৱাই থাকিম। আপোনালোকে চাই থাকক আৰু মোৰ ভিডিঅ'টোত কি নতুন দেখে সেয়া গম পাব। আগলৈ চাই থাকক। এতিয়া মই এয়া ৰবি ঘাটত। এতিয়া মই ব'ট চাফাৰী কৰিম গংগাত। আপোনালোকে চাই থাকক। মই ব'টত উঠি লওঁ দেই, নহ'লে পানীত মোবাইলটো পৰি যোৱাৰ চান্স আছে, লগতে ময়ো পৰি যোৱাৰ চান্স আছে। সেইটো কাৰণে এতিয়া মই এয়া ব'ট চাফাৰী কৰিম গংগাত। এয়া মই ব'টত উঠিলোঁ। এতিয়া মই গংগা চাফাৰী কৰিম। চাই থাকক মোৰ ভিডিঅ'টো। আগলৈ আৰু কি দেখুৱাম আপোনালোকেও চাওক। এয়া গংগাৰ মাজত মই এতিয়া ব'ট চাফাৰী কৰিম। আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া গংগা, কাশী বিশ্বনাথ হিন্দু ধৰ্মাৱলম্বীসকলৰ কাৰণে খুব পবিত্ৰ স্থান। এয়া গংগা, এয়া ৰবি ঘাট। বাকীকেইটা ঘাটতো যাম, মই আপোনালোকক দেখুৱাই থাকিম। বলক, মই গংগাত ব'ট চাফাৰী কৰি আছোঁ। ৰবি ঘাটৰ পৰা মই এতিয়া যাম নমো ঘাটলৈ আৰু আপোনালোকক নমো ঘাট দেখুৱাম, তাৰপিছত সকলো দেখুৱাম। এয়া চাওক এবাৰ ভিউটো কিমান ধুনীয়া লাগিছে। পানীৰ লহৰ, সূৰ্যৰ প্ৰতিফলন, খুব ধুনীয়া লাগিছে ভিউটো। সেইকাৰণে আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ মই। কেনেকুৱা লাগিছে। এয়া হ'ল আশী ঘাট। এইটো এটা ঘাট হয়। ইয়ালৈ মই এতিয়া ইয়াত নামা নাই। মই আপোনালোকক ইয়াৰ পৰাই দেখাইছোঁ। এইটো আশী ঘাট। প্ৰতিটো ঘাট, বহুতকেইটা ঘাট আছে ইয়াত বানাৰসত। প্ৰতিটো ঘাটৰ পৰা এনেকৈ চাই যাব পাৰি। আপোনালোকক দেখুৱাম, চাই থাকক। এইটো লাল ঘাট, এইটো হ'ল লাল ঘাট আৰু এইবিলাক হ'ল চাইবেৰিয়ান চৰাই। ইয়াত ছিজনত আহে, খুব ধুনীয়া। ইহঁতৰ লগতো মই আপোনালোকক ভিডিঅ' দেখুৱাম বাৰু। এতিয়া দূৰৰ পৰাই দেখুৱাইছোঁ। চাই কেনেকুৱা পাইছে জনাব। এইটো কাশী বিশ্বনাথৰ লাল ঘাট, এইটো এটা ৰাজা ঘাট। আপোনালোকক প্ৰতিটো ঘাট দেখুৱাম। এই আগত এৰি অহাটো আছিল লাল ঘাট আৰু এইটো হ'ল ৰাজা ঘাট। এইটো ৰাজা ঘাট আৰু আগলৈ গৈ আছোঁ, আপোনালোকক দেখুৱাই থাকিম। এইটো হ'ল দশাশ্বমেধ ঘাট। ইয়াত আৰতি হয় ৰাতিপুৱা আৰু গধূলি। মই আপোনালোকক দেখুৱাম ইয়াৰ গংগা আৰতি দেখুৱাম আপোনালোকক। গধূলি 6:30 আৰম্ভ হয় আৰু ৰাতিপুৱা 5:30 হয়। মই আজি গধূলি আপোনালোকক ইয়াত গংগা আৰতি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'টো চাই থাকক, সকলোখিনি দেখা পাব আপোনালোকে আৰু নিশ্চয় ভাল লাগিব। আপোনালোকৰ সকলোৰে মন যায় গংগা আৰতি চাবলৈ, গংগাৰ বুকুত এবাৰ আহিবলৈ, গংগাৰ পানী চুবলৈ, আৰু সকলোৰে ইচ্ছা থাকে এবাৰ কাশীত আহিবলৈ, মানে বানাৰসত আহিবলৈ। তো মোৰ ভিডিঅ'ৰ যোগেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত মই আপোনালোকক গধূলি গংগা আৰতি দেখুৱাম আৰু চাই থাকক এতিয়া মোৰ ভিডিঅ'টো। এইখিনিতে হয় গংগা আৰতি আৰু গধূলি মই দেখুৱাম। এয়া হ'ল মণিকৰ্ণিকা ঘাট। জানেই মণিকৰ্ণিকা ঘাটত কি হয়।
চাওঁ ইয়াত চিতা জ্বলিয়ে আছে বহুকেইখন চিতা। এইটো মণিকৰ্ণিকা ঘাট। ইয়াত জীৱনৰ শেষ সময়খিনি বহুতে ইয়াত কটায় আৰু ইয়াত নিজৰ শৱদেহটো মানে ইয়াত কৰা অন্তিম মানে কাৰ্যখিনি ইয়াত কৰাটো বিচাৰে। এইটোৱে হ'ল মণিকৰ্ণিকা ঘাট। ইয়াতে সকলোৰে শেষ যাত্ৰা ইয়াত সমাপ্ত। এইটোৱে মণিকৰ্ণিকা ঘাট। মই আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাব পাৰে। সেইটো মণিকৰ্ণিকা ঘাট। ইয়াতে এই চিতাবোৰ জ্বলি আছে দপদপকৈ। ইয়াতে কয় যে অন্তিম সময়খিনি ইয়াত কটাব পাৰিলে, ইয়াত মানে চিতা জ্বলালে মুক্তি লাভ হয়, স্বৰ্গ পায় ডাইৰেক্ট। তো বহুতৰ আশা থাকে মণিকৰ্ণিকা ঘাটত নিজৰ শৱদেহ ইয়াতে অন্তিম ক্ৰিয়া কৰাৰ। এইটোৱে মণিকৰ্ণিকা ঘাট। আপোনালোকক যিখিনি পাৰিছোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক আগলৈ মোৰ ভিডিঅ'। ইয়াত দুই খোজৰ আগে আগে এটা এটা ঘাট। সেইটো হ'ল গংগা মহল ঘাট, এইটো হ'ল বনশাল ঘাট। এই প্ৰতিটো মানে দুখোজৰ মূৰে মূৰে একোটা একোটা ঘাট আছে। প্ৰতিটো ঘাটৰে বিশেষত্ব আছে। মই আপোনালোকক গোটেইকেইটা ঘাটৰ বিশেষত্ব ক'ব নোৱাৰিম, কাৰণ ময়ো ইমান বেছি ভালকৈ নাজানো। যিখিনি পাৰিছোঁ, যিকেইটা ঘাটৰ বিশেষত্ব আছে সেইকেইটা জনাইছোঁ। যেনে মণিকৰ্ণিকা ঘাট, য'ত গংগা আৰতি হয়, সেইটো ঘাট। মই গংগা আৰতি আপোনালোকক গধূলি দেখুৱাবলৈ চেষ্টা কৰিম যিমান দূৰ পাৰিছোঁ। এতিয়া মই নমু ঘাটলৈ গৈ আছোঁ, মোৰ নাৱৰ যাত্ৰা নমু ঘাটলৈ। এয়া নমু ঘাট পাইছোঁ। এইটো নমু ঘাট হয়। এতিয়া নমু ঘাটত নামি আপোনালোকক নমু ঘাট দেখুৱাম মই। চাই থাকক মোৰ ভিডিঅ'টো আৰু কি দেখুৱাওঁ, ক'ত যাওঁ আপোনালোকেও চাই থাকক। কেনেকুৱা পাইছে জনাব আৰু লাইক কৰি দিব। এয়া মই এতিয়া নমু ঘাটত নামিব লৈছোঁ। এইটো নমু ঘাট। ইয়াত মই নামিম এতিয়া, আপোনালোকক নমু ঘাট দেখুৱাবলৈ চেষ্টা কৰিম। কেনেকুৱা পালে জনাব। এইটো নমু ঘাট। এতিয়া ব'লক আমি নমু ঘাটলৈ যাওঁ আৰু আপোনালোকক দেখুৱাওঁ। নমু ঘাটলৈ গৈ আছোঁ মই। নাৱৰ পৰা নামি নমু ঘাটলৈ গৈ আছোঁ, আপোনালোকক দেখুৱাম নমু ঘাট। এয়া নমু ঘাট। মই আপোনালোকক দেখুৱাম এতিয়া নমু ঘাট। আহক চাওঁ নমু ঘাট। নমু ঘাট যাবলৈ আহিলোঁ, কিন্তু এনেকুৱা এটা ৰাস্তা দি আহিলোঁ যোনটো ৰাস্তা বন্ধ। এতিয়া এনেকৈ গৈ এই আগেৰে যাব লাগিব নমু ঘাট চাবলৈ। আপোনালোকেতো অকণমান দেখিছেই নমু ঘাট। এইটোৱে নমু ঘাট। নাই, এয়া নমু ঘাটত ময়ো অকণমান নমুকৈ এটা ভিডিঅ' বনাই ল'লোঁ আৰু কেনেকুৱা লাগিছে জনাব। এয়াই নমু ঘাট। এইখিনিয়ে আৰু বেছি ডাঙৰ নহয়, এইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে আপোনালোকে চাই জনাব। এয়া দেখিলে নহয়, এয়া নমু ঘাট। বেছি ডাঙৰ নহয়, এয়া নমু ঘাট বুলি এয়া বনাই থৈছে। আৰু এয়া গংগাৰ পাৰৰ এয়া ঘাট। নমু বুলি কৈছে মানে এয়া হাতযোৰ কৰিছে, নমু দি আছে, সেইটো কাৰণে এইটো ঘাটৰ নাম নমু ঘাট। আৰু বিশেষ ইয়াত বেলেগ একো নাই, এইটোৱে ঘাট। এনেকৈ বনাই থোৱা হৈছে, মন্দিৰ আছে আগলৈ। এইটোৱে নমু ঘাট। কেনেকুৱা পালে চাই জনাব। মই থুলমূলকৈ দেখুৱাইছোঁ, বহুত বেছি দীঘলীয়াকৈ দেখুৱাব পৰা নাই, মোৰো হাতত সময় তাকৰ, সেইটো কাৰণে। বাকী এয়াই নমু ঘাট। এয়াই আমাৰ গংগা। এয়াই নমু ঘাট। চাই থাকক আগলৈ আৰু মই ক'ত যাওঁ। নমু ঘাটৰ এয়া মন্দিৰ। এইখিনিয়ে নমু ঘাট। আৰু নমু ঘাটটো বিশেষ ডাঙৰ নহয়, এইখিনিয়ে। ইয়াৰ সৌন্দৰ্য হ'ল এয়া নমু দি আছে। নমু ঘাটৰ বেৰবোৰত এনেকৈ ধুনীয়াকৈ সজাই মানে অংকন কৰি থোৱা হৈছে। কেনেকৈ কৃষ্ণৰ জন্ম হৈছিল, কেনেকৈ লৈ গৈছিল পানীৰ মাজেৰে, সেয়া সকলো অংকন কৰি থোৱা হৈছে। এয়া বানাৰসৰ বেৰবোৰ খুব ধুনীয়াকৈ অংকন কৰি থোৱা হৈছে, খুব চাই বৰ ধুনীয়া লাগে। সেইটোৱে ইয়াৰ বিশেষ আকৰ্ষণ। এয়াই হ'ল নমু ঘাট। এয়া নমু ঘাটৰ বিষয়ে এইখিনি লিখি থোৱা আছে, কেতিয়া এইটো বনাইছিল, কেতিয়া কোনে, কেনেকৈ ইয়াৰ সৃষ্টি, এই সকলোখিনি এই নমু ঘাটৰ এইখন মেপ বুলি ক'ব পাৰিব আপুনি। এই মেপত সকলোখিনি লিখি থোৱা আছে।
সকলোখিনি ইয়াত বহলাই লিখা আছে। আপোনালোকে দেখিছে। মই যিমান পাৰিছোঁ থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব বিশেষ ধুনীয়াকৈ বুজাব নাই পৰা, দীঘলীয়াকৈ দেখাব নাই পৰা, কিন্তু যিখিনি পাৰিছোঁ সেইখিনি মই চেষ্টা কৰিছোঁ। মোৰ বিশ্বাস আপোনালোকে চাই ভাল পাব আৰু চাই থাকক আগলৈ মই ক'ত যাওঁ, কি কৰোঁ। মই গধূলি আপোনালোকক গংগা আৰতি দেখুৱাবলৈ চেষ্টা কৰিম। কেনেকুৱা পালে নমুঘাট জনাব। নমুঘাট আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ইয়াৰ পিছত মই ক'ত যাওঁ, কি কৰোঁ দেখুৱাম। নমুঘাটৰ পৰা উভতি এপাক এনেকৈ এতিয়া লাইটবোৰ জ্বলিবলৈ ধৰিছে। মই আপোনালোকক দূৰৰ পৰা এবাৰ সৌন্দৰ্যটো দেখুৱাইছোঁ। চাই ভাল পাব নিশ্চয়। গংগা আৰতি ঘাট এইবোৰনো কোনে ভাল নাপায়, সকলোৰে ভাল লাগে। চাব আপোনালোকে কেনেকুৱা পাইছে জনাব, লগতে আৰু দিহা পৰামৰ্শ দিব কেনেকৈ মই ভাল কৰিব পাৰোঁ। এয়া আপোনালোকৰ ওচৰত অনুৰোধ। এয়া নমুঘাটৰ পৰা ঘূৰি আছোঁ এতিয়া। ৰাতি চাওক লাইটৰ পোহৰত কিমান ধুনীয়া দেখা হৈছে। এয়া নমুঘাটৰ পৰা উভতিছোঁ। এতিয়া জ্যোতি ঘাটত যাম, তাত গংগা আৰতি চাম, আপোনালোককো দেখুৱাম। আহক চাই থাকক। এয়া এতিয়া গংগা আৰতি চাবলৈ গৈ আছোঁ। আপোনালোককো দেখুৱাম, কিন্তু তাত খুব ভিৰ হয় বুলি শুনিছোঁ। আৰু তাতে আমি এইফালেৰে নাৱেৰে আহিছোঁ। কিমান দূৰ দেখুৱাবলৈ সক্ষম হ'ম চাওঁ আহকচোন। মই চাওঁ কিমান, আপোনালোকক কিমান দেখুৱাওঁ। মণিকৰ্ণিকা ঘাট, য'ত সীতাৰ দপদপনি অনবৰতেই চলি থাকে। জীৱনৰ শেষ যাত্ৰা মণিকৰ্ণিকা ঘাট। সকলো মায়া মোহ অহংকাৰ সকলো ত্যাগ কৰি আমি সকলোৱে এদিন গুচি যাম। এই পৃথিৱীখনত যিকেইদিন জীয়াই থাকোঁ আমি সকলোৱে মৰম চেনেহ মিলা প্ৰীতিৰে থাকিব নোৱাৰোঁনে? খন্তেকীয়া জীৱনত আমি ইমানেই ব্যস্ত হৈ যাওঁ, ইমানেই অহংকাৰী হৈ যাওঁ, সকলো পাহৰি যাওঁ যে আমিও এদিন গুচি যাম। সকলো যিমান যি আছে সকলো এৰি থৈ গুচি যাম। সকলোৱে গুচি যায়। চাওক এয়া মণিকৰ্ণিকা ঘাট। জীৱনৰ শেষ বিদায় দি আছে নিজৰ আপোনজনে নিজৰ আপোনজনক। কিমাননো কোনে ধন সম্পত্তি লৈ গৈছে, সকলো অহংকাৰ ইয়াতে পৰি ৰৈছে, সকলো ধন সম্পত্তি ইয়াতে পৰি ৰৈছে। এয়াই মণিকৰ্ণিকা ঘাটৰ সত্যতা, এয়া আমাৰ জীৱনৰ সত্যতা, এয়া বাস্তৱ সত্য, যাক আমি পাহৰি পেলাই আমি অহংকাৰী হৈ যাওঁ। আমি ইজনে সিজনক খুব হিংসা কৰোঁ, স্বাৰ্থপৰ হৈ পৰোঁ। আমি সকলো পাহৰি যাওঁ যে আমাৰ এই শৰীৰটো এদিন আমি ইয়াতেই শেষ হৈ যাব। আমি যি ঘটিছোঁ, যি লৈ বাহাদুৰি কৰিছোঁ, সেয়া সকলো ইয়াতেই শেষ হৈ ৰ'ব। এয়াই জীৱনৰ সত্যতা। আমি কিছুমান বাস্তৱ সত্য কেতিয়াও আমি আওকাণ কৰিব নোৱাৰোঁ। আমি যিমানেই অহংকাৰী নহওঁ, যিমানে যি নহওঁ, আমাৰো অন্তৰাত্মাই মাত দিয়ে, কিন্তু আমি শুনিব নিবিচাৰোঁ। আমি এই পৃথিৱীখনৰ মায়াজালত ইমানকৈ সোমাই পৰোঁ যে আমি সত্যতাখিনি আঁকোৱালি ল'ব নিবিচাৰোঁ। সেয়ে আমি সকলো অহংকাৰী হৈ পৰোঁ, আমি স্বাৰ্থপৰ হৈ পৰোঁ, আমি হিংসাকুৰীয়া হৈ পৰোঁ। কিন্তু সত্যতা যিদিনা বুজি পাম সেইদিনা বহুত দেৰি হৈ যাব। সেইকাৰণে সময় থাকোঁতে সকলোৱে মিলা প্ৰীতিৰ এনাজৰীডালেৰে বান্ধি ৰাখক নিজকে। হিংসা ভাৱ আঁতৰাই ভাতৃত্ববোধৰ এনাজৰীডালেৰে নিজক বান্ধক। এতিয়া আহক গংগা আৰতি চাওক যিমান ধুনীয়া পাৰে।
চাওক গংগা আৰতি হৈ আছে বহুত বেছিয়ে ভিৰ আপোনালোকক ওচৰৰ পৰা দেখুৱাব পৰা নাই দেখিছেনে গংগা আৰতি হৈ আছে বহুত বেছি ভিৰ সেইকাৰণে একদম সন্মুখৰ পৰা দেখুৱাব নাই পৰা যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ গংগা আৰতি হৈ আছে এয়া গংগা আৰতি হৈ আছে মই আপোনালোকক দূৰৰ পৰা দেখুৱাব লগা হৈছে গংগা আৰতি এয়া গংগা আৰতি ওচৰৰ পৰা দেখুৱাব পৰা নাই বহুত দূৰৰ পৰা দেখুৱাব লগা হৈছে মই নিজেও ভালকৈ চাব পৰা নাই বহুত বেছি ভিৰ ওচৰত যাব পৰা নাই সেইটো কাৰণে গংগা আৰতি চাবলৈ আমাৰ নাওখন চলোৱা চালকজনে খুব চেষ্টা কৰিছে ইফালৰ পৰা নি ভালকৈ দেখুৱাম নে সিফালৰ পৰা নি ভালকৈ দেখুৱাম তেওঁ চেষ্টা এটা কৰিছে চাওচোন কিমান দূৰ চাবলৈ সক্ষম হওঁ কিমানখিনি দেখুৱাবলৈ সক্ষম হওঁ ऐसे फोन घुमा लो ना ऐसे कर लो भीड़ देख लो कितनी है इतना लोग है আমি চাৰিওফালে ঘূৰি ফুৰিছোঁ আৰতি ভালকৈ চাবলৈ ভালকৈ মানে দেখা পোৱা নাই ইমান বেছি ভিৰ আপোনালোকে ইয়াৰ পৰা গম নাপাব কিমান ভিৰ কিন্তু তাত বহুত বেছি ভিৰ কাৰণে আমি ভালকৈ চাব পৰা নাই ইফালে ঘূৰিছোঁ ক'ৰ পৰা ভালকৈ আৰতি চাব পাৰোঁ আৰু আপোনালোকক দেখুৱাব পাৰোঁ তাৰে প্ৰচেষ্টা চলাই আছোঁ কিমানখিনি সক্ষম হওঁ চাওচোন যাতে মই আপোনালোককো দেখুৱাব পাৰোঁ ভালকৈ আৰু মই নিজেও চাব পাৰোঁ সেইটো কাৰণে ইফাল সিফাল কৰি আছোঁ পানীৰ লহৰবোৰকে চাই ভাল লাগিছে
এনেদৰে দূৰৰ পৰাই গংগা আৰতি আপোনালোককো দেখুৱালোঁ, ময়ো চালোঁ, চাই আমি ঘৰত কৰিলোঁ। মৰমৰ বান্ধৱী এজনী আছিল ইনু, তাই এতিয়া এই সংসাৰত নাই। তাইৰ আজি আত্মাৰ শান্তি আৰু তাই স্বৰ্গগামী হওক বুলি গংগাৰ বুকুত তাইৰ বাবে এগছি চাকি মই আজি অৰ্পণ কৰিছোঁ। তাই য'তেই আছে সুখত থাকক, শান্তিত থাকক, তাই স্বৰ্গগামী হওক। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাব।